নমস্কাৰ সকলোকে গুড মৰ্নিং জনালোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। দেখিছে ঘৰত পালোহি যে যোৱাকালি ৰাতি ইমানেই ভাগৰ লাগিলে, খাই বৈ শুই থাকিলোঁ, কিন্তু ভৰিবোৰ ইমান বিষাইছে পানীত নমা খোজ কঢ়া যিহেতু। সেই গতিকে এতিয়া ৰাতিপুৱা হ'ল, এতিয়া গা পা ধুই আহিলোঁ, এতিয়া কাম বন কৰি এতিয়া ভাতো বনাই আছোঁ। আৰু ভাতো মানে আজি শুই উঠা দেৰিও হ'লে, 8:30 বাজি গ'ল আৰু কাম বন কৰি মেলি খাওঁতে এতিয়া কিমান দেৰি হৈ হ'ব। আৰু ভাত বনাই আছোঁ এতিয়া। আৰু আপোনালোকে চাহ তাহ খালেনে? এতিয়া মই খাওঁ আৰু দেখাইছোঁ আজি দিনটোনো কেনেকৈ কি কৰোঁ। ভাত হৈ গ'ল, দাইল হৈ গ'ল, এতিয়া বনাই আছোঁ মই ভাজি মানে কল পচলা আৰু বুট আলু দি ভাজিছোঁ। কল পচলা ভাজি খাই কোনে কোনে ভাল পায় জনাবচোন। কিন্তু মই কিন্তু বহুত প্ৰিয়, খাই বহুত ভাল পাওঁ। এইফালে ভাজি বনাইছোঁ আৰু আমাৰ চাহপাতখিনি যে চাহ বনাইছিলোঁ কিবা এটা গোন্ধ আহিছে। সেই গতিকে মই গোন্ধটো যাবলৈ চাহপাতখিনি ডলা এখনত উলিয়াই ৰ'দত দি দিছোঁ, মানে গোন্ধটো যাওঁকৈ। মানে কেঁচা কেঁচা গোন্ধ এটা আহিছে, চাহখিনি খাবলৈ ভাল নালাগে নহয় জানো। আৰু খাবলৈ ভাল নালাগে চাহখিনি কিবা এনেই চেনি চাহপাত গাখীৰ এনেই যায় ন। সেইকাৰণে এতিয়া চাহপাতখিনি ৰ'দত দি দিছোঁ গোন্ধটো যাওক বুলি। আৰু তাতে এইকেইদিনতো ঘৰত নাছিলোঁ, ফুলৰ টাববিলাক দেখিছে নাই, পানী শুকাই আছে পূৰা। আৰু বৰষুণ চৰষুণ নাই, খৰাং হৈ আছে গোটেইবিলাক দেখিছে। পানী দিব লাগিব এতিয়া এইখিনিত। পানী ল'ৰা ছোৱালীকেইটাক কয়, গোটেইকেইটাকে কয় ধুনীয়াকৈ পানী দি দিব লাগিব। ফুলবিলাকো ফুলিছে আৰু ফুলবিলাক ফুলি থাকিলে দেখিও ভাল লাগে নহয় জানো। আৰু ফুল নাথাকিলে ঘৰটোত কিবা ভালেই নালাগে। এইবিলাক অলপ তুলসীজোপাত মই কি কৰোঁ জানে, তুলসী যে মই এই গুটিবিলাক যে লাগে যে গুটিবোৰ ছিঙি দিওঁ। ছিঙি কিনে মানে কি হয়, তেতিয়া তুলসীজোপা সোনকালে মৰি নাযায়। এনেকৈ যিমান ফুল ফুলে মই গোটেই ফুলবিলাক ছিঙি দিওঁ। ছিঙি দিলে তেতিয়া ধুনীয়া হৈ থাকে। মই ফুৰিব গ'লোঁ, গৈ মেলি আহিলোঁ, কাপোৰ কানি এতিয়া আহিলোঁ। কাপোৰ কানি ধুয়ে ভাগৰ লাগি গৈছেগৈ। ঘৰৰ কাপোৰ ধুলোঁ এইবিলাকো থৈ গ'লোঁ নহয়, লেতেৰা হ'ল। তাকে ধুই মেলি এতিয়া মানে বহি লৈছোঁ পূৰা ভৰি চৰি উঠাই। আৰু কথা এটা কওঁ আপোনালোকক, কথা এনেকুৱা ধৰণৰ কথা। আমি সৰুৰ পৰা যিখন গাঁৱত একেখন গাঁৱতে ডাঙৰ হৈছোঁ, বা তেওঁলোকৰ ল'ৰা ছোৱালীৰ আমি খেলি মেলি ডাঙৰ হ'লোঁ, কিন্তু এদিনো যে আমাক যে তেওঁলোকে নক'লে আমাৰ ঘৰলৈ বৈ বা আচোন বুলি নকয় হা। এইবাৰ মই ঘৰলৈ গৈছোঁ, কথাটো শুনি হাঁহি উঠিলে আৰু মনত কিবা এটা ভাৱ আহিলে, যে আজি তেওঁ যে মোক মাতিছে যে আমাৰ ঘৰলৈ যাবি বুলি, তাকে কওঁ বুলি। মানুহ ঘৰত কেতিয়াও নামাতে তেওঁক, আমি এনেকৈ জেঠু বুলিয়ে মাতোঁ। এদিনো নকওঁ, মানুহ গ'লে বেয়া পায়। আগতে আমি সৰস্বতী পূজা পাতোঁ, সৰস্বতী পূজা চান্দা উঠাব যাওঁ নহয়, আমাক বেলেগ ধৰণৰ প্ৰশ্ন সোধে। কিন্তু সৰস্বতী কি, সৰস্বতী কোন হয়, কেনেকুৱা প্ৰশ্ন সোধে, চান্দা নিদিয়ে। আমি গাঁৱৰ আমি ল'ৰা ছোৱালীবিলাকে মিলি সৰস্বতী পূজা পাতোঁ। ৰাতিলৈ প্ৰগ্ৰেম পাতোঁ, নাচৰ, ড্ৰয়িঙৰ, তাৰপিছতে কুইজ, এনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰেম পাতোঁ। তাৰ কাৰণেতো আমি ল'ৰা ছোৱালীখিনিয়ে মিলি পূজাখন পাতিব নোৱাৰোঁ। আৰু প্ৰতিমা অনা হয়, ডাঙৰ ডাঙৰ মূৰ্তিও অনা হয়। পূৰা গান চান নাচ চাচ পূৰা ধুনীয়াকৈ পতা হয়। আমি পাতোঁ ঘৰৰ ওচৰতে, ল'ৰা ছোৱালী মিলি কেনে গাঁৱতে এখন সৰস্বতী পূজা পাতোঁ, ধুনীয়া পাতিব। কালেকশ্যন কৰিব গ'লে আমাক নিদিয়ে, চান্দা নিদিয়ে, পঠিয়াই দিয়ে নাই বুলি কিনে কয়। কিন্তু এইবাৰ মই ঘৰলৈ গৈছোঁ, মোক মাতিছে আমাৰ ঘৰলৈ যাবি আকৌ। এদিনো মাতি পোৱা নাইকিয়া, মানুহ নাযায়ে তেওঁলোকৰ ঘৰলৈ। মোক মাতিছে, মোক কৈছোঁ আজি মোক বোলো তেওঁ এনেকৈ মাতিলে বোলো। তেতিয়া আমাৰ মন্দিৰতে কৈছে, ক'ব লাগিছিলে আকৌ কেলৈ নক'লিনো, এদিনোচোন গৈয়ে পোৱা নাই বুলি। মোৰ কি, মানুহক পটককৈ কথা ক'বলৈ মন নাযায়। ডাঙৰ মানুহ হয় যিমান হ'লেও, নহয় জানো, বেয়া লাগে আৰু।